জোনাই বজাৰ চেম্বাৰ্ছ অৱ কমাৰ্চৰ উদ্যোগত আজি পুৱা জোনাই সদৰৰ দৈনিক বজাৰ ৰূপায়ণ কৰে এক চাফাই অভিযান। জোনাই দৈনিক বজাৰ চুকে কোণে চাফাই অভিযান ৰূপায়ণৰ অন্তত শুক্ৰবাৰে নিশা জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ মাতৃ নিৰ্মলতা পেগুৱে 87 বছৰ বয়সত দেহাৱসান ঘটাত বিধায়ক ভুৱন পেগুৰ মাতৃৰ প্ৰয়াত নিৰ্মলতা পেগুৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ বিদেশী আত্মাৰ সদ্গতিৰ কামনাৰে জনাই 1 মিনিট মৌন প্ৰাৰ্থনা। ইফালে বিধায়ক ভুৱন পেগুৰ মাতৃ নিৰ্মলতা পেগুৰ দেহাৱসানত সমগ্ৰ জোনাইটো পৰিছে শোকৰ ছাঁ। ফলত আজি পুৱাৰ পৰা দিনৰ 12 বজালৈ বন্ধ থাকিব জোনাইৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে মিচিং সাহিত্য সাহিত্য পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, সন্মিলিত গণশক্তি অসম জোনাই জিলা সমিতিৰ প্ৰশাসনিক সম্পাদক কমলা শৰ্মা, সদস্য নিৰ্বাচিত আঞ্চলিক সদস্য বিনীতা চাৰক, ৱাৰ্ড সদস্য কনকলতা ৰেগন, জোনাই বজাৰ চেম্বাৰ্ছ অৱ কমাৰ্চৰ কাৰ্যকৰী সভাপতি চাপ্পু চাহু, উপসভাপতি অজিত দে, অকন সিং, সহকাৰী সম্পাদক মনোজ বৰ্মা, শ্বাহিদ আনচাৰী, কাৰ্যকৰী সদস্য অশোক পাৰিখ, ৰাজেশ গুপ্তা, যুৱ ব্যৱসায়ী বিকাশ বৰা আদিৰ লগতে বহু ব্যৱসায়ীগৰাকীয়ে বজাৰ সকলো ব্যৱসায়িক মই খুব ৰাতিপুৱাই সকলোলৈ মই আজি আমাৰ যিটো চাফাই অভিযান স্বচ্ছ ভাৰতৰ যিটো আমাৰ চাফাই অভিযান এইটোক আজি আমি সকলো ব্যৱসায়ী লগ লাগি পেলাই আমি জোনাই বজাৰখন এখন সুন্দৰ পৰিষ্কাৰ মুক্ত তাৰমানে জাবৰমুক্ত এখন জোনাই বজাৰ ৰুকচিন ৰাংকপ তিনিআলি ষ্টেচন আৰু লক্ষী নেপালী এই গোটেইকেইটাই আজি আমি লগ লাগি পেলাই স্বচ্ছ ভাৰতৰ এটা অংশ হিচাপে আজি আমি ইয়াতে অংশগ্ৰহণ কৰিলোঁ। মই ভাবিছোঁ যে এই অংশগ্ৰহণৰ পৰাই আজিৰ পৰাই আমি ভাবিছোঁ যে সকলো ব্যৱসায় সকলো জোনাইত যিমানবোৰ জনসাধাৰণ ইয়ালৈ আহে যাতে এটা জেগাতেই তেওঁলোকে জাবৰ প্লাষ্টিক বটল এইবিলাক যাতে ৰাখায় তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ যাতে এখন আমি সুন্দৰ জোনাই বজাৰখন সুন্দৰ এখন পৰিষ্কাৰ কৰি ৰখাব পাৰোঁ তাৰ কাৰণে মই আহ্বান জনাইছোঁ। গ্ৰামীণ স্বচ্ছ ভাৰত কাৰ্যসূচীত আমাৰ আজি জোনাই বজাৰত আমি সকলোৱে চাফাই অভিযান আৰম্ভ কৰিছিলোঁ। আৰম্ভ কৰি শেষ কৰোঁতেই আমি এটা খবৰ পালোঁ যে আমাৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ মাতৃ আজি ৰাতি বিয়োগ হৈছে। এই বিয়োগত আমি সকলো জোনাইবাসী তথা জোনাই বজাৰৰ সকলো ব্যৱসায় সন্থাই গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু সেই শোক প্ৰকাশৰ কাৰণে আজি আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰি আৰু আমাৰ এই ৰাতিপুৱাৰ পৰা আমি 12টা বজালৈকে যে আমাৰ ব্যৱসায় বন্ধ থাকিব মই সকলোকে আহ্বান জনাইছোঁ যাতে এই কাৰ্যসূচী আজি আমাৰ MLA ছাৰৰ মাৰ বিয়োগৰ কাৰণে এই কাৰ্যসূচীত যাতে সকলোৱে অংশগ্ৰহণ কৰে মই সকলোৰে